মাল মালিয়া দাম পানী খাব বিচাৰে যদি লৈ আহক কিনি গাঁৱে হওক চহৰে হওক বজাৰতে হওক বাৰীতে হওক পাছফালে হওক আগফালে হওক চবতে বিচাৰি পাব গেলা নাম্বাৰ 1 যদি বিচাৰে খাব তেনেহলে ডিসক্ৰিপচনত লিংকটো দিয়া হৈ থাকিব 20 টকা লৈ আহি আনক কিনি আৰু কি চাও কেনেকুৱা লাগে ভিটামিন হিচাপে কি ব্যৱহাৰ কৰে ভিটামিন হিচাপে ক'ব গ'লে মই বহুত বস্তু ব্যৱহাৰ কৰোঁ হয় বিশেষকৈ তিনটা 1 নম্বৰ বিড়ি 2 নম্বৰ শিখৰ আৰু 3 নম্বৰ গেলা এই গেলা মানে এই বস্তুবিলাক নহলে মই ৰাতি মানে ৰাতিপুৱা উঠি মই নেদেখো আৰু দুপৰীয়া মই ভাত খাব নোৱাৰো আৰু মানে খোজ কাঢ়িব নোৱাৰো ভাত খাই লৈ আৰু 3 নম্বৰতে মোৰ ৰাতি টোপনি নাহে এই ফৰ্মুলাটো হৈছে কেনেকৈ আপোনালোকে ইউজ কৰিব সেইটো মই এতিয়া বুজাই দিছো অলপ লাহেকৈ মই কেনেকৈ ইউজ কৰো সেইটো কেনেকৈ কৰিলে স্বাস্থ্য কাৰণে ভাল হয় সেইটো হৈছে প্ৰথম 1 নম্বৰ মই যেতিয়া শুই উঠি মই কিন্তু মই চকুৰে বহুত কম দেখো এই কম দেখাৰ কাৰণে মই লগতে বিড়ি এটা জ্বলাই লওঁ এই বিড়িটো জ্বলাই লোৱাৰ লগে লগে মোৰ চকুত লগে লগে 100% পাৱাৰ আহি যায় যে আৰু মানে আগত কোন গৈ আছে কোন আহি আছে আৰু কি লিখা আছে সব মই ধৰিব পাৰো কিন্তু মই বিড়িটো নাখালে সেই কামটো আৰু 2 নম্বৰতে মই যেতিয়া দুপৰীয়া ভাত খাওঁ এই ভাত খোৱাৰ লগে লগে মোৰ ভৰিখন মানে এই ভৰিখন আৰু বহুত মানে কন্ট্ৰোল নাইকিয়া হৈ যায় ভৰিখন খোজ কাঢ়িব নোৱাৰো যদি মই শিখৰ এটা খাই দিওঁ তেতিয়া মোৰ ভৰি মানে যেনেকৈ ধৰি লোৱা হাতীৰ ভৰি তেনেকুৱা ওজন হৈ থাকে সেইটো মোৰ লগতে আৰু 3 নম্বৰতে মোৰ ৰাতি টোপনি নাহে যদি ভাতকেইটা খাই লৈ মই 20 টকা এটা গেলা খাই নিদিও তেনেহলে মোৰ ৰাতি গোটেই ৰাতি টোপনি নাহে এই আজি এটা দাম গেলা কালি এটা দাম মজা কন্টিনিউ আলিছে নেকি হয় আজি এটা দাম গেলা কালি এটা দাম লোক গাঁৱত চলে 12 টকা দাম আমাৰ গাঁৱত শিখৰ এটা 15 টকা দাম শিখৰ যে ইমান যে দাম যে বাঢ়িছে তাৰ কিবা কমোৱা উপায় আছে নেকি এই ভাল প্ৰশ্ন কৈছা বন্ধু শিখৰ মানে এনেকুৱা ধৰণৰ এতিয়া এইবিলাক মানে শিখৰৰ পেকেটত ভৰাই দিছে মই পথাৰ মাজত বহুত মানে হেৰি তেনেকুৱা মানুহে বিচাৰিছিলো বুৰ্বক বনাব মানে ধৰি লোৱা শিখৰ এতিয়া চাওক শিখৰৰ লগত আছে তুলসী ফ্ৰী দেখিছা এটা ফ্ৰী দিছে নহয় আৰু ইয়াত এনে ধৰণৰ আছে এতিয়া চা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড নাই এইটো চোৱা গাৰ্লফ্ৰেণ্ড নথকাৰ কাৰণ এটাই তোমাৰ গা বিষ হ'ব তোমাৰ গুণ ওলাই লাগিব গ'লে গুণ ওলাই গা বিষ হয় মুখত খালমিনা ওলাই চকুৰে কম দেখা সেইকাৰণে যদি এই শিখৰটোত এনে ধৰণৰ বস্তু আছে ইয়াত প্ৰটিন চব আছে এইবিলাক প্ৰটিন আছে তাৰপিছত কাৰ্বনে আছে তাৰপিছত এইবিলাক বহুত ধৰি লোৱা হেৰি আছে বস্তু এইবিলাক খালে তোমাৰ যে এই আছে ৰবা মই কৈ আছো তোমাৰ যে এই যে খালমিনাবিলাক আছে যে এই খালমিনাবিলাক নাইকিয়া হৈ যাব আৰু লগতে 3-4জনী ছোৱালী লগতে পাছে দৌমাই ফুৰিব সেইকাৰণে শিখৰ 1 খাওঁ মানে মোক শিখৰ হেৰি পৰা পঠিয়াইছে আৰু ভালদৰে চাই লওঁ এইটো লগত এইটো ফ্ৰী আছে 15 টকা দি কিনি খাওক আৰু কোম্পানীক লাভৱান কৰক আৰু গাঁৱলীয়া মানুহবিলাকক বুৰ্বক বনাওক আপুনি শিখৰ দিনটোত কিমানটা পেকেট খায় এতিয়া বৰ্তমান খাবলৈ ক'লে শিখৰ মোক নাই বুলি 10 পেকেট লাগে বহুত কমেই মোৰ কাৰণে 10 পেকেট শিখৰ কিন্তু 5 পেকেটো মোক খাবৰ কাৰণে মানে সক্ষম নহয় মোৰ হাতত ইমান টকা নাই কাৰণ মোৰ আগতে কৈছিলো যে বিড়ি মোৰ যোনটো মোৰ জনপ্ৰিয় হয় আৰু যেনেকৈ মোৰ শিখৰটো জনপ্ৰিয় হয় এই নিগনি সন্থা এন্দুৰৰ সন্থা আৰু লগতে বৰলা সন্থা মডেলি সন্থা এইবিলাকে মোক বহুত চাপোৰ্ট কৰিছে কাৰণ মোৰ চান্দা তোলা নিচিনা 10 টকাকে মোক দিয়ে বিড়ি খাবলৈ এতিয়া যেনেকৈ নহওক মোক এতিয়া 12 টকা দিয়ে কিন্তু 12 টকাত মই শিখৰ পেকেট 15 টকা লাগে সেইটো কাৰণে মই দিনত মানে 5 পেকেট 10 পেকেটটো লাগে মোক 5 পেকেট শিখৰ খাবলৈ এতিয়া মোৰ হাতত পইচা নাথাকে সেইকাৰণে মোৰ 3 পেকেট 4 পেকেটে মই কামটো চলাই থাকো আপুনি শিখৰ আপুনি দিনটোত যে 10-12টা যে পেকেট যে খায় হয় আপোনাৰ ক'ৰ পৰা কিনে মানে মোৰ পইচা মই কোৱা নাই জানো নিগনি সন্থা এইবিলাক মানে চব মানে মদাহী সন্থা বৰলা সন্থা আৰু এন্দুৰৰ সন্থা এইবিলাক বহুত ডাঙৰ মানুহ মোৰ হাত আছে যে সিহঁতে মানে বহুত জেগাৰ পৰা চান্দা তুলি মোক যেন তেনে পইচাটো মানে কালেক্ট কৰি দিয়ে মোক খাবলৈ কাৰণ মই পাগল যে মই নাখালে চাকা বাই দিয়ে নেকি